নমস্কাৰ প্ৰথমতে মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ কাৰণ মই যোৱা 24ৰ পৰা প্ৰায় 30 ঘণ্টা মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ গা অত্যন্ত বেয়া মোৰ এতিয়া বিৰাট ঠাণ্ডা লাগি আছে কঁপি আছোঁ আৰু বিৰাট দুৰ্বল কিবাকৈ উঠি আহিছোঁ কাৰণ এটা ভিডিঅ' নিদিলে বেয়া কথা হ'ব বহুতে আশাৰে বাট চাই থাকে এটা প্ৰশ্ন খুব বেছিকৈ পাই আছোঁ আৰু এই কথাষাৰ ছ'চিয়েল মিডিয়াত খুব বেছিকৈ স্প্ৰেড হৈছে শুদ্ধ কথা নে ভুল কথা এইষাৰ কথা আপুনি জানিব লাগিব আপুনি যদি পুৰুষ হয় তেন্তে আপোনাৰ মহিলা ফ্ৰেণ্ড ফেমিলি মেম্বাৰ থকা মহিলাসকলৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিব আৰু যদি আপুনি মহিলা হয় তেন্তে আপুনি আপোনাৰ মহিলা ফ্ৰেণ্ডবিলাকৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিব ছ'চিয়েল মিডিয়াত এটা কথা কোনোবা এখন বনাইছে আৰু লিফলেট টাইপৰ বনাইছে যে ৰজস্বলা হোৱাৰ 5 দিন আগত মানে মেনষ্ট্ৰুৱেশ্যন হোৱাৰ 5 দিন আগত আৰু 5 দিন পাছত এইখিনি সময়ত ভিতৰত মানে মানুহজনৰ মানে মানুহগৰাকীৰ ইমিউনিটিটো কমি যায় সেয়েহে সেইখিনি সময়ৰ ভিতৰত এগৰাকী মহিলাই ভেকচিন লোৱা উচিত নহয় এইটো কিমান সঁচা এইটো সম্পূৰ্ণৰূপে মিছা কথা এইটো কোনোবাই এনেই মন গ'ল বহি আছিলে থাকে ন কিছুমান এনেকুৱা ছফ্টৱেৰ আছে আজিকালি মোবাইলত ধুনীয়াকৈ কালাৰফুল দি পিনে ধুনীয়াকৈ এখন লিফলেট বনাই দিলে চ' এইটো একদম সম্পূৰ্ণৰূপে উৰা বাতৰি সম্পূৰ্ণৰূপে ভুল কথা ভুল ধাৰণা এটা চ' কোনোবাই যদি ভাবি আছে তেন্তে এই ভিডিঅ'টো তেখেতক ফৰৱাৰ্ড কৰি দিব আৰু সকলোৱে যিমান সোনকালে পাৰে ভেকচিন লগাই লওক আকৌ লগ পাম নেক্সট ভিডিঅ'ত জয় অসম জয় হিন্দ ভাৰত মাতা কি জয়